আন্তঃৰাষ্ট্ৰীয় নৃত্যশিল্পী কিন্তু তেওঁৰ এতিয়া পেছা নৃত্য নহয় তেওঁৰ পেছা এতিয়া মাংস বেপাৰী দৰ্শক মণ্ডলী স্বাগতম জনাইছোঁ আমাৰ অন্তৰংগ আলাপলৈ আৰু আজি মই উপস্থিত আছোঁ বজৰংগী এণ্টাৰপ্ৰাইজত আৰু মোৰ লগত উপস্থিত আছে এজন বিশেষ মাংস দোকানী তেখেতক মই এইভাবে মাংস দোকানী বুলি কৈছোঁ তেখেত আছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নৃত্যশিল্পী হোৱাৰ লগে লগে তেখেতে এটা সময়ত মাংস দোকান দিয়াৰ চিন্তা চৰ্চা কৰিলে আমি তেখেতৰ ওচৰলৈ আহিছোঁ এয়া হেমাংগ বিকাশ দাস আমি সকলোৱে জানো তেখেত এজন আন্তঃৰাষ্ট্ৰীয় নৃত্যশিল্পী কিন্তু কি কাৰণে তেওঁ আজি এই মাংস কাটি আছে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ হয় কি পৰ্যায়ত আহি আপুনি আজি এই মাংস কটাৰ পৰ্যায় বুলি ক'ব গ'লে অসমৰ পৰিস্থিতি এটা সময়ত সকলোৱে গমে পায় যে আমাৰ অসমত যেতিয়া কা আন্দোলন হৈছিলে যেতিয়া কা নতুনকৈ আমাৰ অসমত জাপি দিয়া হৈছিলে তেতিয়া আমি সকলো শিল্পীবিলাকে একগোট হৈ একেলগে আগবাঢ়ি গৈছিলোঁ কাৰ সমৰ্থন কৰিবলৈ তাৰপিছত কি হ'ল সময় সলনি হ'ল কা যায় কোৰ্টত পালে সকলোৱে নিজৰ নিজৰ জেগালৈ গুচি গ'ল শিল্পী একাংশ শিল্পী লুটি বকৰ মাৰি দিলে যিসকলক আমি আশা কৰি তেখেতসকলক আগত থৈ আমি কিবা এটা শিল্পী হিচাপে অসমৰ বাবে কিবা এটা কৰিম বুলি ভাবিছিলোঁ কিন্তু কি হ'ল তেখেতসকলে সুবিধা পাই লুটি বকৰ মাৰি দিলে ঠিক সেই সময়তে আকৌ আহি গ'ল কৰোণা ভাইৰাছ তাৰমানে এটাৰ পিছত এটা আপোনাক এৰা নাই কৰোণা যেতিয়া আহিল অহাৰ পিছত আমাৰ শিল্পীবিলাকৰ একদম অৱস্থা নাইকিয়া হ'ল সকলোৱে ব্যৱসায়টো বিভিন্ন যিবিলাক দোকান আছে বা জাতিৰ মানুহ আছে তেখেতসকলে ব্যৱসায়বিলাক ধৰিলে আমাৰ হাততো একো কাম নাছিল প্লাছ এজন শিল্পী হয় আজি প্ৰায় মই ২৭ বছৰ শিল্পী জগতৰ লগত জড়িত লোকনৃত্যই হওক বা ক্লাছিকেল ডান্সে হওক বা গানে হওক আজি বিশ্বৰ বিভিন্ন জেগাত যাই কৰিব পাৰিছোঁ কিন্তু সময়ৰ লগত এনেকৈ সলনি হৈ গ'ল যে কা আন্দোলন কৰাৰ ফলত শিল্পীবিলাকক চৰকাৰে একাষৰীয়া কৰি ল'লে কৰোণা ভাইৰাছৰ সময়ত হাতত একো কাম কৰিব নোৱাৰিলোঁ বেলেগৰ তলত যাম মাজতে আহিছোঁ এই হাতত যে এখন লৈ আছে তাৰমানে এইটো কা আন্দোলনৰ ফলত হ'ল নেকি বাৰু কা আন্দোলন বুলি ক'লেও মিছা নহয় কিন্তু উপায় নাই আৰু এতিয়া বেলেগৰ তলত কাম কৰিব নোৱাৰোঁ আগৰ পৰা স্বাধীনভাৱে শিল্পী আছিলোঁ আগৰ পৰা এতিয়াও স্বাধীন নিজে দোকান খুলি লৈছোঁ ব্যৱসায় আৰম্ভ কৰিছোঁ সেয়াই আৰু সেইকাৰণে আহি পালোঁ এজন অসমীয়া যুৱক হয় মাংস কাটিবলৈ আপোনাৰ কুণ্ঠাবোধ নহয় নেকি নাই এজন অসমীয়া হিচাপে মই গৌৰৱ কৰোঁ কাৰণ কিয় একাংশ মানুহ দোকানত আহে ডাঙৰ লেকচাৰ মাৰে যে তই এজন শিল্পী হয় তই মাংস কাটি আছ তোৰ লাজ নালাগে মই কিয় লাজ লাগে আমাৰতো দাও ধৰা বা তৰোৱাল ধৰা তেজতে আছে লাচিতৰ দেশৰ ল'ৰা হৈ যদি দাও কাটিব নোৱাৰোঁ নিজৰ বজাৰখন যদি নিজৰ খেতি পথাৰখন যদি ৰক্ষা কৰিব নোৱাৰোঁ তেনেহ'লে কিহৰ অসমীয়া ডেকা ল'ৰা আজি নিজৰ ঘৰৰ বাউণ্ডেৰীত যদি বেলেগৰ মানুহে সূতা পুতে বা বেলেগৰ মানুহে দোকান দিয়ে তুমি সহ্য কৰিব পাৰিবা নেকি যদি নিজৰ বাউণ্ডেৰীটো তুমি ছেভ কৰি ৰাখিব বিচৰা তেনে তুমি নিজৰ ঠাই য'ত জন্মভূমি অসমখন তুমি কিয় ছেভ কৰিব নোৱাৰা তুমি নিজৰ জেগাত নিজৰ বজাৰ এটাই আমি পণ লৈছোঁ মই বুলিয়ে নহয় অসমৰ বিভিন্ন ল'ৰাই কৰোণাৰ সময়তে আমি পণ লৈছিলোঁ যে আমাৰ বজাৰ আমাৰ খেতি পথাৰ আমি কাকো নিদিওঁ চ' সেইকাৰণে এটা সম্প্ৰদায়ৰ বাহিৰে বেলেগে খুব কম প্ৰায় 97% এটা সম্প্ৰদায়ৰ মানুহে ব্যৱসায় কৰে আমাৰ অসমীয়া বা হিন্দু মানুহে এইটো ব্যৱসায় নকৰে কিন্তু মই আজি গৌৰৱ অনুভৱ কৰোঁ বিভিন্ন মানুহ আহে বিভিন্ন মানুহে মোক প্ৰেৰণাও দিয়ে তাৰ মাজতো অসমীয়া যিহেতু কেঁকুৰা জাতি বিভিন্ন কথা কৈ থৈও যায় কিন্তু কাকো একো কেয়াৰ কৰা নাই আজিলৈকে প্ৰায় 2 বছৰে হ'ব হ'ল চলাই আছোঁ ব্যৱসায় আগলৈ চলাম এতিয়া মই এতিয়া 2খন আৰু 2খন মই অলৰেডি ৰুম এডভান্স কৰি থৈ দিছোঁ পূজাৰ পিছতে আৰু 2খন নতুনকৈ ষ্টাৰ্ট তাৰমানে তেখেতে অসমীয়া ল'ৰা হৈ এইদৰে মাংস কাটি জীৱন নিৰ্বাহ কৰাৰ লগতে 2-3খনকৈ দোকান খুলিব পাৰিছে আচলতে আমাৰ কিছুমান অসমীয়া যুৱক আছে যিয়ে কামৰ প্ৰতি এলেহুৱা তেওঁলোকে কাম কৰিব নিবিচাৰে চৰকাৰক ভিয়াই থাকে বা কিবা এটা কৰিবলৈ আগবাঢ়ি নাহে ঠিক তেনেকুৱা ক্ষেত্ৰতে এজন যুৱকক আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ হয় নাই হেমাংগ দা কি কয় আৰু কি হয় অসমীয়া ল'ৰা আজি বেলেগক আমি আমাৰ যিটো তেজৰ গৰম অসমীয়াৰ তেজ বা নৰ্থ ইষ্টত আমি যিমান ল'ৰা যুৱক যুৱতী আছোঁ আমাৰ তেজৰ অলপ পাৱাৰে বেলেগ আমি সকলোখিনি কাম কৰিব পাৰোঁ 17 বাৰ মোগলে আক্ৰমণ কৰাৰ পিছতো লাচিত বৰফুকনে অসমক হেৰাই যাব নিদিলে তেনেস্থলত আমি অসমীয়া ডেকা ল'ৰা
কিয় কাম কৰিব নোৱাৰোঁ আজি মই ভাবিছোঁ কি মই নিজে কোনোবা অন্য জাতিৰ তলত কাম কৰি 20-25 হাজাৰ দৰমহা পোৱাতকৈ নিজে দোকান দি মোৰ ইয়াতে বৰ্তমান 4জন ল'ৰা কাম কৰি আছে তাৰমানে মূল কথাটো এইটোৱে বহিৰাগত মানুহে বজাৰখন দখল কৰাতকৈ আমাৰ অসমীয়াখিনিয়ে বজাৰখন দখল কৰক হয় একজেক্টলি এতিয়া মই 4জন ল'ৰা মোৰ লগত কাম কৰি আছে তেওঁলোকো কোৱা আছে বেলেগৰ তলত যাব নালাগে আমি অসমীয়া ল'ৰা হিন্দু ল'ৰা আমি একেলগে গোটেইখিনিয়ে কাম কৰিম একেলগে খাম গোটেইখিনিয়ে মিলিজুলি বেলেগক খাব নিদিয়ে আমাৰ দৰ্শক মণ্ডলী তেখেতে নিজে দোকান খোলাৰ উপৰিও 4জন ল'ৰা ৰখা বুলি কৈছে আল্টিমেটলি ক'বলৈ গ'লে 4টা পৰিয়াল তেখেতে পোহপাল দি আছে হয় এই 4টা পৰিয়াল পোহপাল দি আছে তাৰোপৰি আপুনি নিজৰ ঘৰখনো চলাই আছে তাৰ মাজতে আপুনি নৃত্য সাধনা কৰি আছে তাৰ মাজতে আপুনি অসমৰ বাহিৰতে হওক বা ভাৰতৰ বাহিৰতে হওক অনুষ্ঠান কৰি আছে তেনেস্থলত যেতিয়া আপোনাৰ নৃত্য কৰ্মৰ লগত আপোনাৰ কিবা অসুবিধা সৃষ্টি হয় নেকি যে দোকান নৃত্য এই দুটা বস্তু প্লাছ হৈ গৈছে নেকি আপোনাৰ এতিয়া কিছুমান সময়ত অসুবিধা হয় যেনে যে বিহুৰ সময়ত গুৱাহাটীত প্ৰায়ভাগ মঞ্চতে মোৰ প্ৰগ্ৰেম থাকে প্ৰায়ভাগ মঞ্চতে থাকে বা এতিয়াও বিভিন্ন মোৰ ছং এণ্ড ড্ৰামাত মোৰ গ্ৰুপ ৰেজিষ্টাৰ আছে প্লাছ মোৰ নিজাকৈ 4খন স্কুল সব ল'ৰা ছোৱালী ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰগ্ৰেম থাকে শনিবাৰ ৰবিবাৰ ক্লাছ কিবা কিবি এতিয়াও মই মানে ৰিহাৰ্চেলত যাব ওলাইছিলোঁ আপোনালোক অহাৰ কাৰণে কিন্তু কি হ'ল যিকেইজন মোৰ লগত আমাৰ অসমীয়া ডেকা বন্ধু মোক সহায় কৰি আছে দোকানত সিহঁতসকল বৰ বিশ্বাসী তেখেতসকলকে দোকানখন দি তেখেতসকলক বিশ্বাসত থৈ মই নিজে মোৰ কামলৈ গুচি যাওঁ কিন্তু সংস্কৃতিক এতিয়ালৈ মই তাৰমানে হেমাহি হ'বলৈ দিয়া নাই কিন্তু এইটো কথাও ঠিক যে শিল্পীৰ মূল্য নাই বুলি আজিকালি কয় আৰ্টিষ্টে কি কৰি খাব আৰ্টিষ্টৰো কি আছে আৰ্টিষ্টৰ জীৱন শূন্য এই শিল্পীক আপুনি কি ক'ব যে শিল্পীসকল কি সঁচাই মূল্যহীন নেকি বাৰু মূল্যহীন মানে শিল্পীক মূল্যহীন কৰা একমাত্ৰ হৈছে আমাৰ অসমীয়াসকল মই সাধাৰণ উদাহৰণ এটা দিওঁ আমাৰ বিহু মঞ্চবিলাকত ডাঙৰ ডাঙৰ মঞ্চবিলাকত চাবা তোমাৰ ডাঙৰ ডাঙৰ গায়কক 8-10 লাখলৈকে টকা দিব কিন্তু মই ভোটাল কৰোঁ মোক আপোনাৰ 2,500 টকাৰ পৰা তেখেতসকলে বাৰ্গেনিং কৰে মোৰ লগত 15জন মানুহ বজাই নাচি গাই পেলাই লাইভ পাৰফৰ্মেঞ্চ কৰিবলৈ মই 2,500 টকাৰ পৰা বাৰ্গেনিং কৰে আৰু কিছুমান বুলিহে কৈছোঁ গোটেইবিলাক মঞ্চ নহয় বহুত তেনেকুৱা বিহুতলী আছে যিবিলাক বহুত ভাল তেখেতসকলে সন্মান কৰে কিন্তু ডাঙৰ ডাঙৰ যিখিনি মঞ্চ আছে তেখেতসকলে দিনত পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে ধুতি চোলা পিন্ধি বেলেগক ধুতি চোলা নিপিন্ধাকৈ মঞ্চত গাব নিদিয়ে হিন্দী গান গাব নিদিয়ে কিন্তু ৰাতি হ'লে মদৰ বটল নোহোৱাকৈ তেখেতসকলক বিহু কেতিয়াও পাৰ নহয় তেনেকুৱা মানসিকতাৰ অসমীয়া মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া কৃষ্টি আজি বহুত তলত আমি অসমত যেতিয়া আমাৰ বড়ো নৃত্য লৈ যাওঁ বা বাগানীয়া লৈ যাওঁ মানুহ আচৰিত হয় ইমান ধুনীয়া ডান্স আমি ক'তো দেখা নাই কিন্তু সেইখিনি ডান্স আমাৰ অসমত হেমাহি হৈ পৰি থাকে এতিয়া চৰকাৰী অফিচবিলাকত কমিশ্যন নিদিলে কাম নহয় ছাপ'জ 30,000 টকাৰ যদি এটা প্ৰগ্ৰেম মোৰ নামত চেংচন হয় তাতে 15,000 টকা মই বেলেগক দিব লাগে 15,000 টকা মই পাওঁ সেই 15,000 টকাত মোৰ 15জন আৰ্টিষ্ট থাকে গাড়ীৰ ভাড়া থাকে বিভিন্ন কাম গতিকে এতিয়া সকলোবোৰ প্ৰগ্ৰেম বাদ দিয়া নিচিনাই হৈছে কোনোবাই যদি মাতে পাৰ্চনেলি যাওঁ বা চৰকাৰী 2-এটা প্ৰগ্ৰেম কৰোঁ আমাৰ ছং এণ্ড ড্ৰামা যিটো আছে ছং এণ্ড ড্ৰামা ডিভিজনৰ পৰা 2-এটা প্ৰগ্ৰেম কৰোঁ তেখেতসকল ভাল কিন্তু বাকী গোটেইখিনি বন্ধ কৰি এতিয়া কেৱল ল'ৰা ছোৱালীবিলাকক মানে কেনেকৈ আপডেট কৰাব পাৰোঁ সেইটোহে আমাৰ চলি আছে যিহেতু আপুনি উল্লেখ কৰিলে যে আপুনি লকডাউনৰ সময়ত আপুনি দোকানখন খোলাৰ চিন্তা চৰ্চা কৰিছে কেইটকাৰে আৰম্ভ কৰিছিল একদম সঁচা মই দোকানখন আৰম্ভ কৰিছিলোঁ 22,000 টকাৰে মাত্ৰ আকৌ 22,000 টকা কেনেকৈ হ'ল ছং এণ্ড ড্ৰামা ডিভিজনত মই প্ৰগ্ৰেম কৰোঁতে আমাৰ মাৰ্চত পইচাবিলাক সোমাই বিল চ' মই বিল পাইছিলোঁ 22,600 টকা 2টা প্ৰগ্ৰেম আছিলে মাৰ্চত মানে 31 মাৰ্চত সোমাল আৰু মই 31 মাৰ্চত সোমাল এপ্ৰিলৰ মই 8 তাৰিখে দোকানখন দিছিলোঁ তাৰমানে 22,000 টকাৰে এতিয়া আপুনি 1 লাখ বা 1.5 লাখ টকা এটা ইনকামত থাকে হয়নে থাকে 1 লাখ 1.5 লাখ টকাৰ ভিতৰত আপুনি 4টা পৰিয়াল পোহপালো দি আছে 4টা পৰিয়ালৰ লগত নিজৰ পৰিয়ালখিনিও আছে লগতে মোৰ ডান্সৰ যিখিনি স্কুল আছে সকলো ছাত্ৰ ছাত্ৰীকে মই বিনামূলীয়াকৈ প্ৰশিক্ষণ বা নাট নৃত্যৰ কাপোৰ ডেন্সৰ ইনষ্ট্ৰুমেণ্টখিনি যিখিনি প্ৰয়োজন হয় সকলোখিনি মই দোকানৰ ইনকামেৰে তেখেতসকলক দি আছোঁ বৰ্তমান দৰ্শক মণ্ডলী আচলতে মহামানৱতা কাক কয় মানুহ এজন মহান হ'বলৈ অকল তেখেতৰ শিক্ষাগত অৰ্হতাই নহয় তেখেতৰ জ্ঞান বুদ্ধিৰো প্ৰয়োজন ঠিক তেনেকুৱা উদাহৰণে আমাৰ হেমাংগ বিকাশ দা তেখেতক আজি লগ পালোঁ তেখেতৰ পৰা জানিলোঁ কিন্তু তেখেতলৈ শেষত এটা প্ৰশ্ন বৰ্তমান উঠি অহা নৱপ্ৰজন্ম যিখিনি শিক্ষা গ্ৰহণ কৰি বা BA MA পাছ কৰি কেনে ঘৰত বহি আছে বা এটা চাকৰিৰ কাৰণে অপেক্ষা কৰি আছে 26,000 নিযুক্তি আহিব 1 লাখ নিযুক্তি আহিব তেওঁলোকে অপেক্ষা কৰি আছে পৰীক্ষা তোলে চাকৰি হ'ব নহ'ব তেনেকুৱা
সেই যিখিনি নিবনুৱা এই নিবনুৱাখিনি অসমীয়া নিবনুৱাখিনিক আপুনি কি ক'ব মই অসমীয়াখিনিৰ কথাই কৈছোঁ দেই প্ৰথমতে অসমীয়া যুৱকসকলক এটা কথাই কওঁ 26 লাখ নিবনুৱাৰ মাজত 26,000 চাকৰি একোৱেই নহয় প্ৰথম কথা লগতে আমাৰ অসমখন খুব ধনী যিকোনো বস্তুৱে বা গুৱাহাটীত টকাৰ অভাৱ নাই পইচা উৰি আছে গুৱাহাটীত পইচা উৰি আছে তুমি এতিয়া ৰাতি 12টাৰ পিছত মহানগৰীত ওলাই যাবা এনেকুৱা পৰিস্থিতি দেখিবা এনেকুৱা আছে মুখ্যমন্ত্ৰীক পিছে পিছে খেদি যাব পৰা কেপাচিটি আছে তেখেতসকলে খেদি যায় মাৰিবৰ কাৰণে খুন্দাবলৈ কেইদিনমান আগত সৰ্বানন্দ সোণোৱালৰ লগত তেনেকুৱা হৈছিলে নিউজত পাইছিলে ভিতৰৰ কথাখিনি নাজানো ওপৰেহে গম পাইছিলোঁ তেখেতসকলক কিমান টকাৰ পাৱাৰ থাকিব লাগিব এজন মুখ্যমন্ত্ৰীক কেৰেপ নকৰে গতিকে আমাৰ গুৱাহাটীত টকাৰ অভাৱ নাই অসমত কোনো বস্তুৰ অভাৱ নাই সকলোখিনি বেলেগে বেপাৰ কৰি আছে আজি ৰাতিপুৱা মই দোকানত দেখা পাওঁ চাইকেলত বিহাৰৰ পৰা মানুহ আহি 2 বেগ ব্ৰেড লৈ বা 2 বেগ মানে বেকাৰী বস্তু লৈ দোকানে দি ফুৰে দেখাত হাফ পেণ্ট পিন্ধা বা চাইকেল লৈ আহে এদিন মই সুধিলোঁ দে কি কৰা তোমালোকে কেনেকুৱা ইনকাম ঘৰ চৰ ইয়াতে সাজিছানে নাই কৈছে মই ঘৰ সাজা নাই ঘৰ সাজি আছোঁ সেইখিনি সময়তে তাৰ ৱাইফে ফোন কৰিছিলে ভিডিঅ' কল কৰোঁতে হঠাৎ মোক দেখালে এইটো মোৰ ঘৰ তুমি বিশ্বাস কৰিবা 3 তলাৰ এটা ঘৰ বাহিৰত মানে টাইলছ লগাই ব্ৰেড বিক্ৰী কৰা ল'ৰাজনৰ ব্ৰেড বিক্ৰী কৰা বিহাৰৰ পৰা আহিছে সিহঁতে তাৰমানে এনেকুৱা হৈছে বাহিৰৰ বহিৰাগত মানুহখিনিয়ে অসমীয়াতকৈ বেছি দপদপনি কৰি মানে মই নিজে আচৰিত হৈছোঁ মই বাপৰে বাপ অসমত ইমান দিনে কালচাৰেল কৰিলোঁ ভালে কালচাৰেল কৰিছোঁ কা আন্দোলনৰ আগত সপ্তাহত 3-4টা প্ৰগ্ৰেম থাকে ঘৰত নবহো ওচৰৰ মানুহে মোক দেখাই নাপায় এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ কিন্তু তাৰ পিছত আৰু শিল্পী এটা দাগ লাগি গ'ল আমি চাপৰ চকুত পৰি গ'লোঁ চ' আমি কামবিলাক নোপোৱা হ'লোঁ একাংশই পোৱা হ'ল বাৰু যিয়ে নহওক কিন্তু মই তেখেতৰ মানে ল'ৰাজনৰ ঘৰৰ অৱস্থা দেখা পাই মই নিজে লাজ পাইছোঁ আমি ঘৰৰ বাহিৰত কালাৰ কৰিব ভয় কৰোঁ সিহঁতে টাইলছ লগাইছে আচৰিত কথা টাইলছ লগাই 3 তলা ঘৰ ব্ৰেড বিক্ৰী কৰি বনাই আছে আৰু আমি আমাৰ ডেকা ল'ৰাই গধূলি হ'লে গাঁওবিলাকত তাচ খেলিব চুলাই মদ খাব কাজিয়া কৰিব তাৰ বাহিৰে একো নাই অকল অসমীয়া ডেকা ল'ৰাখিনি গতিকে সেইবোৰ সকলো বাদ দি 26,000 চাকৰিৰ পিছত বাদ দি নিজে নিজৰ কাম বা নিজে নিজৰ যিটো ইনকামৰ পথ বাছি লোৱাটো শ্ৰেয় কাৰণ কিয় ইমান বস্তু আছে অসমত বিক্ৰী কৰি শেষ কৰিব নোৱাৰি আমাৰ শস্যৰ পৰা হওক আজি মই মাংসৰ দোকান দি আছোঁ মাংসৰ দোকানৰ অভাৱ নাই ইমান মাংসৰ দোকান তাৰ মাজতো মূৰখন চলি আছে ঠিক তেনেকুৱা অসমীয়া ল'ৰাই কামৰ বাদ দি নিজে কৰিব লাগে নিজৰ ইমান গৰম তেজ এই ডেকা পাহুৱাল তেজখিনি বেলেগক দি ধনী কৰাতকৈ বেলেগক বা কোনোবা মাৰোৱাৰী বিহাৰী বা বিভিন্ন জাতিৰ মানুহক দি পেলাই সময় খেদোৱাতকৈ নিজে সেই তেজখিনি নিজৰ ওপৰত যদি খৰচ কৰে তেনেহ'লে বহুত টকা ইনকাম কৰিব পাৰিব ধন্যবাদ আপুনি বহুতখিনি সময় দিলে বৰ্তমান অসমীয়া সমাজৰ যুৱক যুৱতীসকলে কি কৰিব লাগে তেওঁলোকক মই এওঁকে উদাহৰণ দিওঁ এওঁক দেখি আপোনালোকে স্বাৱলম্বী হওক এওঁ কেনেকৈ আগবাঢ়িছে কেনেকৈ তেখেতৰ জীৱন নিৰ্বাহ কৰিবলৈ তেখেতে কেনেকৈ 4-5টা পৰিয়াল পোহপাল দি আছে তেওঁৰ পৰাই শিকক এইখিনি আছিলে আজি আমাৰ অন্তৰংগ আলাপৰ বিষয় হেমাংগ বিকাশ দাস অতিথি আমাৰ ধন্যবাদ